Hello guys, welcome to my YouTube channel Molloy Vlogs. Next video ako log পাই গ'ল এতিয়া গৈ আছো ঝুমুৰ মেলা ইয়া মই আৰু লগৰটো আছে চাব পাৰে ঝুমুৰ মেলা যা বলক আপোনালোকক ঝুমুৰ মেলা দেখাম কেনে লাগে কব অনলি ঝুমুৰ মেলা নহয় চাইলো ষ্ট্ৰীট ফুড দেখাম কেইটামান আপোনালোকে চাব ঝুমুৰ মেলাটো কেনে লাগে কব বলক এটা যাও ডাইৰেক্ট ঝুমুৰ মেলা লগ পাইছো দে গাইস বলক এইয়া গাইস এতিয়া আমি গৈ আছো সাধাৰণ ঝুমুৰ মেলা চাবলে বলক তেনেহলে আপোনালোকক দেখাই দিও আজি ঝুমুৰ মেলাটো কেনে হয় কেনে নহয় আপোনালোকে চাব দে গাইস চাব এইয়া গাইস ফাইনালি আমি সাধারণ ঝুমুৰ মেলা পাই গলো মানুহ চাওক ইমান দোকান চুকান গুটে খুলি দিছে পুলিচ আৰ্মিও দি দিছে এতিয়া নাচা ভিডিওটো দেখাই আছো বলক এইয়া গাইস চাব পাৰে এটো ঝুমুৰ মেলাৰ এটো পৰম্পৰা ড্যান্স হয় চাব পাৰে এই ড্যান্সটো মোৰ বহুত মজা লাগে লেকিন নাজানো কৰি দিলে আপোনালোকে জানে যদি কমেন্টত জনাবচোন কেনে কৰে ড্যান্সটো কেনে লাগে কৰি পেলাই কমেন্টত জনাব দেই আপোনালোকে যদি নাচিব জানে জনাই দিব গাইস জনাই দিব মই নোৱাৰো কিন্তু বহুত মজা লাগে আৰু গানটো মজা লাগে এই গানটো মজা গান এইয়া গাইস এতিয়া হিল অকন বেলেগ ফালে ভিডিওটো কেমেৰা লৈ আপোনালোকক চাৰিওফালৰ পৰা দেখাব লাগিব মেলাত কি হৈছে কি নাই চাওক আৰু নতুন নতুন যোনে চেনেলত আহে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাৰিব দেই প্লিজ সাবস্ক্ৰাইবটো কৰি যাব আৰু শ্বেয়াৰ কৰি দিব দেই গাইস শ্বেয়াৰ এই এতিয়া ৰাস্তা পালে আহিবলৈ আপোনালোকৰ কাৰণে এই গেটটো দেখাবলৈ চাওক গেটটো কি মজাকে ধুনীয়া পেণ্ডেল বনাইছে দেই গাইস ধুনীয়া হেল্ল' গাইস আহি পাই গ'লো লগৰজনক লগ বহুত দিন পিছত পাইছোঁ আপোনালোকে চাইছে চাগে মোৰ ভিডিঅ'ত কাক লগ পাইছোঁ কি কথা তো বলক লগৰজনক লগ দেখাই দিওঁ আপোনালোকে চাব পাৰে দেই গাইস বলক লগৰজনক লগ ধৰাই দিওঁ অ হুমেন অকণমান এই লগৰজনক লগ ধৰাই আপোনালোকে চাব পাৰে দেই এইয়া লগৰজন বহুত দিন পিছত লগ পালোঁ কেনে লাগে কৈ দিব যেন বহুত দিন পিছত লগ পালোঁ বহুত দিনৰ লগ পোৱা নাই ইউ বিজি আছিলে মই বিজি আছিলোঁ সপ্তাহমান মানে নাইকিয়া হৈ গৈছিলোঁ আৰু মানে পুৰা বিজি আছিলে দুজনে সেইটো কাৰণে লগ চগ কৰা নহ'ল আজি ইয়াতে বাই চান্স লগ পাই গ'লো একো শুনা শুনি নাছিলে ভিডিঅ'বিলাক বহুত কষ্টৰে বনোৱা হয় তো গতিকে লাইক সাবস্ক্ৰাইব চবে কৰি কৰি দিব দিব। আৰু শ্বেয়াৰ কৰিব বাছ ইমানে জানো এতিয়া বলক আৰু অকণমান দেখাম বেছি নেদেখাওঁ আমনি পাব নালাগে দেখাই আছো বলক গাইস অসম কিহৰ বাবে বিখ্যাত চাহৰ চাহ বাগিচা কাৰণে অসমৰ তো চালেই লগৰজনক বহুত দিন পিছত লগ পালোঁ সিও ভিডিঅ'তে আছিলে তো বলক এতিয়া আপোনালোকক এটা ড্ৰোন শ্বটৰ মজা দিওঁ ড্ৰোন শ্বট এতিয়া ড্ৰোন শ্বট চাব পাব দেই গাইছ ড্ৰোন শ্বট বলক ড্ৰোন শ্বটৰ মজা লগে ইয়া গাইছ ড্ৰোন শ্বটৰ মজা কেনে লাগে ক'বচোন ড্ৰোন শ্বটৰ মজাটো গাইছ গোটেই ক'ব দেই কেনে লাগে চাই থাকক ভিডিঅ'টো So contagious. So contagious, contagious. গাইজ ড্ৰোন শ্বটৰটো মজা ল'লেই এতিয়া অকণমান মেলাত চাৰিওফালে ঘূৰি দিওঁ দেখাওঁ আপোনালোকক কি আছে কি নাই মেলাত ধুনীয়া ছোৱালীও আহিছে বহুত চাই আছে ভিডিঅ' কৰি আছোঁ যে কি পাইছে কি না কি কৰি আছে তো ইয়াত চাওক ড্ৰোন শ্বটৰ মজা ল'লেই এতিয়া চাওক মানুহ বহুত হৈছে বহুত মানুহ দেই গাইজ বহুত মানুহ এতিয়া আকৌ এইটো ইফালৰ পৰা এটা গানটো ভাল লাগিছে বুলি কৰি দিছোঁ ভিডিঅ'টো চাওক গোটেই পেণ্ডেলটো মজা বনাইছে এতিয়া লাইটিং আহিব আন্ধাৰ হৈছে বেয়া নাপাব কোৱালিটিটো অকণমান বেয়া আহিব পাৰে মোবাইলত বনাই আছোঁতো আমি ভিডিঅ'টো কিন্তু লাইক শ্বেয়াৰ কৰিব নাপাব দেই গাইজ মানুহ চাওক না মানুহ ইমান মানুহ হৈছে কি ক'ম আৰু ক'ব একো ৰাস্তাই নাই ইমান মানুহ দেই বহুত মানুহ এতিয়া আমি উপায় নাপায় অকণ ইফালে আহি গ'লোঁ আৰু ইমান মানুহ ঠেলা হেঁচা মেলা ন ঝুমুৰ মেলা বুলি ক'লে বহুতে মজা পায় আহি চাবলৈ কি ক'ব চাওক আৰু আপোনালোকে এইটো চাওকচোন দোকান পোহাৰ গোটেই পপকৰ্ণ চপকৰ্ণ আইচক্ৰীম গোটেই আহি গৈছে আৰু মানুহ চাওকচোন কেনেকুৱা মানুহ কি ক'ব দুনিয়াবোৰৰ মানুহে গাইছে দুনিয়াবোৰৰ চাই থাকক দেই ভিডিঅ'টো এইটো চাওক এতিয়া ইয়াৰ পৰা ওলাওঁ যাওঁ চাৰিফালে আপোনালোকক চাৰিলি ভিডিঅ' দেখাইছোঁ ক'ত যাওঁ কি কথা কি কৰোঁ নকৰোঁ আপোনালোকক দেখাইছোঁ ইয়াৰ পৰা যাওঁ সন্ধিয়া হৈ গ'ল যাওঁ চব মানুহ গৈছে এতিয়া যাওঁ দুইজনে গৈ মেলি তাত যাওঁ কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই আছোঁ দেই গাইছ চাই থাকক এইয়া গাইছ তাৰপৰা ওলাই মেলি আহি লগৰটো দোকানত আহিলোঁ ফাষ্ট ফুড দোকানত কিবা এটা খাওঁ বুলি ভোক লাগি গ'ল
এতিয়া চাওক দোকানৰ নাম ফাষ্টফুড কিবা এটা খাওঁ, তাৰপিছত ইয়াৰ পৰা যাম আৰু ভিডিঅ'টোতো চায়ে থাকিব আপোনালোকে, চাই থাকক। ইয়াৰ লগতো চাওমিন বনাব দি দিলোঁ, চাওমিন। লগতে কৈছে ৰ বনাই দি আছোঁ তহঁতক, অকণমান ধৈৰ্য ধৰ বুলি ক'লে দে বিন্দাছ ৰখি ভিডিঅ'টো কৰি আছোঁ আৰু। লগতে খালি কৈছে মোক নেদেখাবি, তই ভিডিঅ' বনা, একো নাই। সি মানে লাজ পায় কেমেৰাৰ আগত আহিবলৈ, একো নাই, বহুতে লাজ পায় কেমেৰাৰ আগত আহিবলৈ, এইটো নকওঁ একো, আমিও জবৰদস্তি কৰা নাই বুলি। চাওক মজাকৈ বনাই আছে সি, কি ক'ম আৰু মানে বহুত সি বাহিৰৰ পৰা শিকি মেলি আহিছে, গোটেই কুকিং শিকি আহিছে বাহিৰত 2 বছৰ নে 3 বছৰ থাকি মেলি। এতিয়া চাৰিআলিতে দোকান দিছে, আপোনালোকে চাব পাৰে, আহক আমাৰ ইয়াত লগতো দোকানত খাওক। দোকানৰ নাম দেখালোৱে আপোনালোকক, বিন্দাছ খাব, মজা লাগিব দেই গাইজ, মজা মজা মজা। এতিয়া যাওঁ, বনাই আছে, আমিও খাওঁ, খাই মেলি যাম আৰু ঘৰ ফালে নেকি গাইজ। চাওক চাওক কেনেকৈ লাগে জনাবচোন, ভাল বনাইছে নে বেয়া বনাইছে, আমি ক'ম এইটো আপোনালোকক। এইয়া এতিয়া আমাৰ চাওমিন আহি গ'ল, আমিও খাওঁ, আপোনালোকক খাওক দেই গাইজ। আহি ভিডিঅ' কৰা নহ'ল, ঘৰ গ'লোঁ, কাপোৰ চাপোৰ খুলি মেলি আহিলোঁ। এতিয়া এই দাদাজনৰ দোকানত আহি ভিডিঅ'টো এণ্ড কৰোঁ। ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চবেই কৰি দিব দেই গাইজ। কেনে লাগে জনাব, ঝুমুৰ মেলা গৈছিলোঁ, ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল তাত, আপোনালোকে কেনে লাগে জনাই দিব দেই গাইজ। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু প্লিজ 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 শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইজ, তেতিয়া মই ভিডিঅ' বনাই মটিভেশ্যন পাম। বাই বাই, জয় আই অসম গাইজ।